সময় আমার কারণে উলিয়াই এই যে পদ্ধতি নবর কারণে দেখে থাকিলে আমি সঁচাই গঠিত হৈছোঁ। কথাই নকৰি 1999 চনত মহাৰথী বোলছবিখনৰ মাধ্যমেৰে অসমৰ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল প্ৰস্তুতি পৰাশৰ বাইদেৱে। আৰু আজি সঁচাৰ্থত অসমৰ চলচ্চিত্ৰ জগতৰ যদি মহাৰথী বুলি যদি ক'ব লাগে প্ৰস্তুতি পৰাশৰ বাইদেউ মহাৰথী। এই মহাৰথী আৰম্ভ কৰা চলচ্চিত্ৰ জীৱন এটা সাৰ্থক এই নামেৰে আৰম্ভ হোৱা প্ৰস্তুতি বাইদেৱে আজি বহুতৰ অনুপ্ৰেৰণাৰ উৎস হৈ উঠিছে। সেই কথা তেখেতে ক'ব আমি সকলোৱে জানো। বেছি দীঘলীয়া নকৰোঁ, আমি আগবাঢ়িছোঁ এই ৰংপুৰ সাংস্কৃতিক বঁটা প্ৰদান অনুষ্ঠানটিৰ মাজলৈ। আমি উদযাপন কমিটিৰ বিষয়ববীয়া পুষ্পাঞ্জলি দত্ত, বিশ্বজিৎ বৰা, প্ৰশান্ত বৰগোহাঁই, কামাখ্যা প্ৰসাদ মজুমদাৰ বৰুৱা, পাপৰি বৰুৱা ফুকন, শান্তিৰাণী গগৈ, যাদৱ গগৈ, ৰামাখান ডাঙৰীয়া, বিকাশ ঘোষ, আকাশ শইকীয়া, পাৰ্থ বৰগোহাঁই, যদুমণি কলিতাৰ লগতে বিষয়ববীয়াসকলক এই বঁটা প্ৰদান অনুষ্ঠানৰ কাৰণে সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু প্ৰথমে এইখনি গামোচাৰে আজি ৰংপুৰ সাংস্কৃতিক বঁটা প্ৰাপক প্ৰস্তুতি পৰাশৰ বাইদেউৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ পৃষ্ঠপোষক পুষ্পাঞ্জলি দত্ত বাইদেউ। আমি বাইদেউক অনুৰোধ জনাইছোঁ এখনি ফুলাম বিহুৱানেৰে অসমৰ জাতীয় জীৱনৰ স্বাভিমান এইখনি ফুলাম বিহুৱানেৰে প্ৰস্তুতি বাইদেউৰ প্ৰতি আমাৰ সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে। ইয়াৰ পাছতে এখনি চেনেং আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ সন্মানীয় সহকাৰী সম্পাদক বিশ্বজিৎ বৰা। আমি বিশ্বজিৎ বৰাক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখনি চেনেঙেৰে বাইদেউৰ প্ৰতি আমাৰ সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে। ইয়াৰ পাছতে আমি এটি স্মাৰক আগবঢ়াব বিচাৰিছোঁ। আমি স্মাৰকটি আগবঢ়াবৰ কাৰণে আমি আকাশ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এটি স্মাৰক আগবঢ়াইছে আকাশ শইকীয়া, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক। ইয়াৰ পাছতে আমি এটি জাপিৰে বাইদেউৰ প্ৰতি আমাৰ সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে উদযাপন সমিতিৰ যুটীয়া সম্পাদক প্ৰশান্ত বৰগোহাঁই আৰু কামাখ্যা প্ৰসাদ মজুমদাৰ বৰুৱাক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এটি ফুলাম জাপিৰে শিৱসাগৰবাসীৰ মৰম আৰু সম্ভাষণ এটা সকলোকে উষ্ম হাত চাবলৈ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। বহুত বহুত ধন্যবাদ। ইয়াৰ পাছতে অসমৰ বৰ্ণিল সংস্কৃতিৰ এটি চহকী উপাদান এখনি শৰাইৰে বাইদেউৰ প্ৰতি এই বিহুৰ সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে অসমীয়া মহিলা মঞ্চৰ সম্পাদিকা, শিৱসাগৰ জিলা সমিতিৰ সম্পাদিকা পাপৰি বৰুৱা ফুকন আৰু কাৰ্যকৰী সভানেত্ৰী শান্তিৰাণী গগৈ বাইদেউক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখনি শৰাইৰে এই আদৰণি জনাইছে পাপৰি বৰুৱা ফুকন আৰু লগতে শান্তিৰাণী গগৈ বাইদেউ। বহুত বহুত ধন্যবাদ। ইয়াৰ পিছতে আমি এখনি সম্বৰ্ধনা পত্ৰ আজি বতৰ লগত সংগতি ৰাখি আমি যুগুত কৰি উলিয়াইছোঁ। এই পত্ৰখনি আনুষ্ঠানিকভাৱে তেখেতৰ হাতলৈ আগবঢ়াব কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ ডাঙৰীয়া আৰু লগতে বিকাশ ঘোষ ডাঙৰীয়া। আমি পত্ৰখনি আগবঢ়োৱাৰ প্ৰাক্ষণত আমি পাঠ কৰি দিব বিচাৰিছোঁ। আমি জয় জয়তে এই পত্ৰখনি প্ৰস্তুতি পৰাশৰ বাইদেউৰ লগতে উপস্থিত দৰ্শক ৰাইজক সম্বোধি পাঠ কৰিছোঁ। জয় আই অসম অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত তথা অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতিৰ আতিথ্যৰ লগতে শিৱসাগৰবাসী ৰাইজৰ সহযোগত 71 বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। স্থান কালীপ্ৰসাদ স্মৃতি ভৱন প্ৰাংগণ, তাৰিখ অসমীয়া 28 আৰু 29 বহাগ 1946 হল, ইংৰাজী 11 বৰমে 2024 চন। অসমৰ যশস্বী আৰু মুখময় অভিনেত্ৰী শ্ৰীযুতা প্ৰস্তুতি পৰাশৰলৈ ৰংপুৰ সংস্কৃতিক বঁটা 2024 বৰ্ষ। শ্ৰদ্ধা ভাজনীকো শ্ৰদ্ধা নিবেদিছোঁ। আজিৰ মহেন্দ্ৰ ক্ষণত সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা আপোনাৰ বৈপ্লৱিক সাংস্কৃতিক কৰ্মৰাজিক কৃতজ্ঞতা যাচিবলৈ পাই আমি অসমীয়া যুৱ মঞ্চৰ পৰিয়ালে আনন্দ লাভ কৰিছোঁ। আপুনি ভ্ৰাম্যমান মঞ্চৰ পৰা
ৰূপালী পৰ্দাত প্ৰায় ২.৫ দশক ধৰি যি অত্যন্ত নিখুঁত আৰু সাৱলীল শৈলীৰ অভিনয়েৰে জগত জিলিছে, ই অতুলনীয় আৰু প্ৰশংসনীয়। সেই সাংস্কৃতিক মনৰ অধিকাৰী অভিনয় ক্ষেত্ৰখনৰ মাজেৰে আপুনি আপোনাৰ বলিষ্ঠ অভিনয়ৰ যোগেদি অসমৰ প্ৰতিজনৰ অন্তৰ জিলা আপোনাৰ বলিষ্ঠ অভিনয়েৰে মঞ্চ অথবা ৰূপালী পৰ্দাত যিদৰে জীৱন্ত কৰি ৰাখিছে, সেইদৰে চৰিত্ৰবিলাকৰ মাজেৰে দেখুৱাইছে আপোনাৰ প্ৰতিভা। শত সহস্ৰ জনৰ বাবে আপুনি হৈ পৰিছে